তো গেম ইজ অন। এইটো 1.5 কিলোমিটাৰ আছে এতিয়াও। হা 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 এইফালে আমি ফাইনেলি আহি পালোঁ। বহুত দিনৰ মূৰত আজি আকৌ ওলাই আহিলোঁ। তো গুড মৰ্ণিং গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল এগেইন। তো আজি যাবলৈ আছে এটা মজা জেগাত। তো লগত আছে আমাৰ দীপাংকৰত আছে, ধীৰাজ আছে, তাৰপৰা হিমাংশু আছে, এইখনতে আৰু এটা আছে। তো গেম ইজ অন। তো দীপাংকৰে নতুনকৈ 1000 ইনষ্টল কৰিছে। মজা চাইনিং LED পোৱা মজা আহিছে, ক্লিয়াৰ আহিছে, বহুত ভিজিবল আহিছে। কেমন এইফালে আমাৰ এইখনতে এটা হেৰি এটা আছে, দৌল এটা আছে। দৌলতে অকণমান যাওঁ, বহুত দিন যোৱা নাই। দৌলটো মানে আমাৰ আজিলৈকে দেখাই নাই। আমি বেছি দূৰ নহয়, ইয়াৰ পৰা আমাৰ 20 কিলোমিটাৰমান হ'ব। তো গৈ পোৱা নাই আজিলৈকে। তো গৈ চাওঁ কেনেকুৱা লাগে, কি কথা। তো ঐতিহ্যমণ্ডিত হয়, মানে আগৰ পুৰণা দিনীয়া দৌল হয় এইটো এটা। যেনেকৈ আমাৰ এইখনতে মাগ্ন দৌলটো আছে, তেনেকুৱা আমাৰ এইটো হাৱাজান পাৰ হৈ যাব আগতো এটা তেনেকুৱা দৌল এটা আছে। তো তাতে যাম। তো আগত আমাৰ হিমাংশু গৈ আছে, পিছত আমাৰ ডমিনাৰত আছে ধীৰাজ আৰু দীপাংকৰ, আৰু FZS V2 লৈ আছে দীপাংকৰ। তো এয়া আমাৰ দীপাংকৰ হেড ডমিনাৰ 400। আমি এতিয়া য'ত গৈ আছোঁ এইটোতে যাবলৈ হ'লে আমি বৰ্তমান ধলপুৰৰ পৰা আহিছোঁ। ধলপুৰটো হাৱাজান পৰা কলাবাৰী যাব লাগিব। কলাবাৰীৰ ফালৰ পৰা চাগে মেবি সোমাব লাগিব। তো আহা ওলাই দিওঁ। হা 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 ইয়াৰ জেগা ভুলেই হ'ল। ইমান ওচৰৰ জেগা যদি আমি কোনফালে আছে ইমানটো নাজানো। তো এই আমাৰ যিমানখিনি সদস্য দেখিছে গোটেইখিনি আমাৰ মেডিকেল এক্সামৰ কাৰণে আহিছিলে। যি কি নহওক বেষ্ট অফ লাক, তোমালোকে একদম ভালেই হ'ল চাগে। তো আমি সোমাব লাগে, আগেদি সোমাব লাগিব। তো আপুনি যদি ধলপুৰৰ ফালৰ পৰা আহে তেনেহ'লে আপুনি কলাবাৰী পাৰ হৈ আহি আপোনাৰ কলাবাৰী এইটো যোনটো ৰাইট চাইডে আমি সোমাই আহিছোঁ এইটোতে যাব লাগিব। এইফালেদি আপোনাৰ 10 কিলোমিটাৰমান যাব লাগিব। তাৰপিছত আপুনি পাবগৈ ধানদি দৌল। তো লেটছ গ'। ধানদি দৌলটো হৈছে এনেকুৱা এটা হেৰি দৌল হয় যিটো নেকি আপোনাৰ ৰজা মহাৰজাৰ দিনৰ এটা দৌল আছিলে, যিটো নেকি আমাৰ 1985 চনত যোনটো ভূমিকম্প হৈছিলে। তো তাৰপৰা ভূমিকম্প হোৱাত যোনটো মন্দিৰটো আছিলে, মন্দিৰটো মানে ভাগি গৈছিলে। তো ভাগি যোৱাৰ পিছত এতিয়া অস্তিত্ব আছেগৈ আৰু আগৰ মন্দিৰৰ ৰূপটো আছেগৈ আৰু যেন তেনে। তো তাতে আমি যাওঁ চাবলৈ, জেগাটো ভাল। তো সেইটো কাৰণে মই ওলাই আহিছোঁ চাবলৈ কেনেকুৱা কি হয় বোলো। তো মোৰ বাইকখন চলাই আছে দীপাংকৰ, আৰু দীপাংকৰে এখন ডমিনাৰ 400টো চলাই আছোঁ মই। মজা লাগিছে চলাই, কমফৰ্টেবল ধৰণৰ বহুত আছে। মানে এনেই নকয়, মই ভাবি আছোঁ অকণ আপগ্ৰেড কৰিম। মই ওলাই দিওঁ, 1.5 কিলোমিটাৰ আছে আৰু এতিয়াও। আল্টিমেট পাৱাৰ, আল্টিমেট নতুন ৰাস্তা মোৰ কাৰণে। সেইটো কাৰণে অকণ ভয় চলাবলগীয়া হৈছে। এইফালে আমি ফাইনেলি আহি পালোঁ ধনটি গাড়ীটো, ধনটি দৌলটো। কৃষ্ণ ৰে কৃষ্ণ, বাবা ৰে বাবা, কেনেকৈ হ'ব ৰে ৰকম। হা বাইক তাত আছে, এরকম কেনেকৈ হ'ব ৰে। আমাৰ ধানদি দৌলটো আপোনালোকে দেখিলেই। তো এইখনতে আমাৰ ফটোশ্বুট চলি আছে। তো আপোনালোকৰ যদি কেতিয়াবা ভাল লাগে তেতিয়া আহিব নিশ্চয়। জেগাটো ভাল লাগে, দৌলটো ভাল লাগে, পৰিৱেশটো ভাল, এটা নিজান পৰিৱেশ।